বন্দনাছ ক্ৰিয়েশ্যন ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ভেন্দিৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ব'লক ৰেচিপিটোলৈ আগবাঢ়োঁ। ভিডিঅ'ত দেখুৱাৰ ধৰণে মই ভেন্দিখিনি কাটি লওঁ। যদি ভেন্দিকেইটা দীঘল হয় তেনেহ'লে মাজতে দুডোখৰ কৰি দিব আৰু একেবাৰে ফালি নিদিব, নহ'লে ভাজোতে ভাগি যাব পাৰে। ভেন্দি কটা হৈ গ'ল। আধা চামুচ হালধি, আধা চামুচ নিমখ আৰু অলপমান নেমু ৰস মিলাই ভালদৰে সানি ল'ম। নেমু ৰস এইকাৰণে দিছোঁ যাতে ভেন্দিটো লোৱা বিজলটো নাইকিয়া হৈ যায়। দুটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, এটা ইলাচি আৰু লং, আধা চামুচ জিৰা গুটি, এচামুচ আদা নহৰু পেষ্ট, দুটা বিলাহী ভালদৰে পেষ্ট কৰি ল'লোঁ আৰু দুচামুচ বেচন। বেচনৰ সলনি আপোনালোকে পিঠাগুড়ি ল'ব পাৰে। দুচামুচ দৈ ভালদৰে ফেটি লৈছোঁ। কেৰাহী গৰম কৰি তাত বেচনখিনি মই 2-3 মিনিট সময় ভাজি লৈছোঁ। তেল গৰম কৰি ল'লোঁ। এতিয়া তাত ভেন্দিখিনি ভালদৰে ভাজি ল'ম। মিডিয়াম ফ্লেমত ভাজিব, নহ'লে ভেন্দিখিনি ভাজি যাব পাৰে। মই 2-3 মিনিটমান সময় গোটেইখিনি লৰাই ভাজি দিলোঁ। ভেন্দিৰ লগত আপোনালোকে আলু ব্যৱহাৰ কৰিব পাৰে, মই ইয়াত আলু দিয়া নাই। ভেন্দিৰ ভাজি হৈ গৈছে। এতিয়া তেলৰ পৰা উঠাই লওঁ। একেখিনি তেলতে মই জিৰা আৰু লং ইলাচিকেইটা ভালদৰে ফুটাই লওঁ। এইখিনি সময়তে কাটি ৰখা পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। পিচি ৰখা আদা নহৰুখিনি তাত ভালদৰে কেঁচা গোন্ধ যোৱাকৈ ভাজি ল'ম। বিলাহী পেষ্টখিনিত ভাজি ৰখা বেচনখিনি ভালদৰে মিলাই ল'ম। এতিয়া তাত ঢালি দিছোঁ আৰু তেল ওলোৱালৈকে ভাজি ল'ম। অলপ সময় ঢাকোন লগাই দিম। এয়া তাৰ পৰা তেল ওলাই গ'ল। এইখিনি সময়তে আধা চামুচ ধনিয়া আৰু আধা চামুচ ৰঙা জলকীয়া গুড়ি মিলাই তাত পানী অলপ দি ভাজি ল'ম। পানী এইকাৰণে দিছোঁ যাতে মছলাৰ পৰা ফ্লেভাৰটো ভালদৰে ওলাই যায়। মছলাৰ পৰা তেল ওলাই গ'ল। এইখিনি সময়তে গেছটো কমাই তাত ফেটি ৰখা দৈখিনি মিলাই দিম। গেছটো একেবাৰে কমাই দিব, নহ'লে অফ কৰি দিব, দৈখিনি ফাটি যাব পাৰে। অলপ পানী দি ঢাকি ৰাখি তেল ওলোৱালৈকে ভাজি ল'ম। মছলাখিনি ভজাৰ লগতে আঞ্জাখনৰ টেষ্টটো আহি পৰে। মছলাখিনি যিমানেই ভজা হয় খাবলৈ সিমানেই ভাল হয়। এতিয়া তাত ভাজি ৰখা ভেন্দিখিনি মিলাই দিম। সাৱধানে মিলাব, নহ'লে ভেন্দি ভাজি যাব।
মই একাপ পানী দি দিছোঁ। পানীটো নিজৰ আন্দাজ অনুসৰি কম বেছি দিব পাৰে। বেছি সময় উতলাবৰ দৰকাৰ নাই, কাৰণ ভেন্দিখিনি আগতে ভাজি লোৱা আছিলে। অলপ সময় ঢাকি ৰাখি দিম। এইখিনি সময়তে নিমখটো চেক কৰি ল'ব। মোৰ অলপ প্ৰয়োজন হ'ল, সেইকাৰণে দি ল'লোঁ। আৰু অলপ সময় উতলিবৰ কাৰণে ৰাখি দিম। এতিয়া গেছটো অফ কৰি নমাই ৰাখিম। এয়া গেছৰ পৰা নমাই ৰাখিলোঁ। এখন প্লেটত উলিয়াই লওঁ। ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু আপোনালোকেও এবাৰ বনাই চাব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।